কেৱল নাওবৈচা বুলি নহয়, লখিমপুৰ তথা অসমত খ্যাত গোপাল মহাপ্ৰভু বুলি তেখেত এইখিনি সময়ত পবিত্ৰ সৰক্ষণত উপস্থিত হৈ আমাক যি আমাক উৎসাহিত কৰিছে, আমি নিকেতনৰভাৱে তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে নিকেতন পৰিচালক সমিতিৰ সন্মানীয় সভাপতি অক্ষয় কুমাৰ বৰা, সম্পাদক বিদুপন বৰুৱা আৰু লখিমপুৰৰ এখন কেইবাখনো অগ্ৰণী শিক্ষানুষ্ঠানৰ এজন শিক্ষাগুৰু তথা শিক্ষাপক শিক্ষানুষ্ঠানৰ সন্মানীয় অধ্যক্ষ উদয় গগৈ তথাতে আমাৰ মানে পাবলগীয়া আছে তেখেতৰ উপস্থিত হৈছে। এইখিনি সময়ত আমি বেছি পৰম নকৰোঁ, আমি ছাত্ৰজনক কিছুমান ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। আৰু এটা মেডেল